ঘুমতি যাই তুমি কে খরা রাম 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 মোর মন ভেদ ভাবনা মোর মন ভেদ ভাবনা হিন্দু কি মুসলমান একে আলার মোর মনত ভেদ ভাবনা ও আল্লাহ মোর মনত ভেদ ভাবনা। নমস্কাৰ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোনো নগাঁৱৰ পৰা মই আপোনালোকৰ ওচৰত মোৰ বন্ধু আপোনালোকৰ ইয়াৰে তেওঁ আজামুল আলি তেওঁৰ লগতে আহিছিলোঁ। যোৱাকালি যিহেতু আপোনালোকৰ ঈদ গ'ল, ঈদৰ বাবে তেওঁ নিমন্ত্ৰণ কৰিছিলে তেওঁলোকৰ ঘৰলৈ, আৰু মই গম পোৱা নাছিলোঁ যে আজি ইমান দেৰি এটা অনুষ্ঠান হ'ব বুলি। বহুত সময় ৰখিলোঁ ইয়াতে। যদি কিবা ভুল হয় আপোনালোকৰ ওচৰত গীত প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। চমুকৈ এটা হাত চাপৰি লাগে সকলোৰে। আজি অলপ দিনৰ আগত ব্ৰহ্মা আদি কৰি এই ঘোষা আৰু লগতে আপোনালোকৰ মোৰ মনত ভেদ নাই এই আজানমূলক এই গীতটি তেওঁৰ আধাৰতে এটি ৱেষ্টাৰ্ণ গীত মই আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছিলোঁ। বা যি কি নহওক অকণমান সকলোৱে একেলগে যাওঁ।